Hey guys, welcome to Nilsagar Vlogs আৰু বৰ্তমান মই আছো পটিয়ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আৰু এই খেল পথাৰতে আজি লাইভ সূতা স্থাপন কৰা হ'ব মানে অধিৱেশনৰ কাৰণে সদৌ অসম ট্ৰাইবেল সংঘৰ 39তম ত্ৰিবাৰ্ষিক অধিৱেশনৰ কাৰণে এতিয়া লাইভ সূতা স্থাপন কৰিবলৈ অলপ সময়ৰ পাছত হ'ব তো এইফালে দেখি পাইছে এইফালে ৰেডি হৈ আছে আৰু এতিয়া সদৌ অসম ট্ৰাইবেল সংঘৰ বিশিষ্ট ব্যক্তি এইফালে আহিবলৈ লৈছে গাইজ এতিয়া দেখি পাইছে এইফালে আছে আপোনাৰ শ্ৰোমণী কৃষ্টি দল আৰু এই বিশিষ্ট ব্যক্তিসকলক দেখা আছোঁ যিমান পাৰে সোনকালে তো এইফালে লাইন পাতি আছে দেউৰী মিচিং কছাৰী আৰু আমাৰ এই ভ্ৰমণ সমিতি সকলোকে আশীৰ্বাদ ল'বহিৰ কাৰণে অনুৰোধ জনাইছোঁ। সেৱা ল'বহিৰ কাৰণে আমাৰ অভিজ্ঞ তো গাইজ আজি যে লাইভ সূতা আজি স্থাপন কৰা হ'ব বা লাইভ সূতা উদ্বোধন কৰা হ'ব সেই লাইভ সূতা বা সেইটো স্থাপন লাইভ সূতাটো কি তাৰ বিষয়ে আমি প্ৰথমে জানিব লাগিব। চাওক আমি যিকোনো এটা অধিৱেশন বা যিকোনো এটা অনুষ্ঠান কৰিবলৈ হ'লে প্ৰথমে লাইভ সূতা এটা দিব লাগিব মানে উপস্থাপন কৰিব তেতিয়া মানে বুজি পাব যে যেতিয়া লাইভ সূতা আমি দিওঁ তেতিয়া গম পোৱা যায় যে এটা অধিৱেশন বা এটা অনুষ্ঠান হ'ব। তো সেইটোৰ উপলক্ষে আজি লাইভ সূতা স্থাপন কৰা হ'ব যিহেতু নেকি তিনিদিনীয়া কাৰ্যসূচী সদৌ অসম ট্ৰাইবেল সংঘ 39তম ত্ৰিবাৰ্ষিক অধিৱেশন 28, 29 তাৰিখে হ'ব। তো সেইকাৰণে আজি লাইভ সূতা উদ্বোধন তো গাইজ এইটোৱে হৈছে লাইভ সূতা আৰু এই সূতাটোকে আজি উদ্বোধন কৰা হ'ব মানে স্থাপন কৰা হ'ব আৰু তো গাইজ এতিয়া আমাৰ শিৱসাগৰ জিলাৰ DC মানে জিলা উপায়ুক্ত তেখেতে এতিয়া আহিব আৰু তেখেতে মানে উদ্বোধন কৰিব আৰু এই যিটো লাইভ সূতা তো সেইটোৱে উদ্বোধন কৰিব তেখেতে আৰু এতিয়া আহি আছে আৰু সেইফালে চাব পৰা সেইফালে তেওঁ অলপ মিলাই পোৱা আছে। তো গাইজ এতিয়া আহি পাইছেহি আমাৰ জিলা উপায়ুক্ত ডাঙৰীয়া তো সেইফালে দেখি পাইছে সেইফালে ৰাইজ সেইফালে চব চাই আছে। আমাৰ কালচাৰটো তো গাইজ তেখেতক মানে চব পৰা মানুহ আহি আছে। আমাৰ মাজত উপস্থিত হৈছেহি আমি আজি তেখেতলোকৰ দ্বাৰা এতিয়া আমাৰ জিলা উপায়ুক্ত ডাঙৰীয়া আগত গৈ আছে আৰু পিছত আমি গৈ আছোঁ। ফেডাৰেশ্যন ট্ৰাইবেল সংঘৰ ছেক্ৰেটাৰী জেনেৰেল শ্ৰদ্ধা শ্ৰীযুত আদিত্য ঠাকুৰী ডাঙৰীয়া তিনিগৰাকীকে আমি আমাৰ লাইভ সূতা স্থাপন কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ শ্ৰদ্ধা মিলি ডাঙৰীয়া সভাপতি অভিজ্ঞ সমিতি আৰু লগতে আমাৰ মাজত উপস্থিত থকা ৰাইজ সকলোকে লাইভ সূতা স্থাপনত সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সংঘৰ যি জন্ম আৰু উদ্দেশ্য এই সকলৰ ওপৰত এটা
বক্তব্য ৰাখিবৰ কাৰণে মই শ্ৰদ্ধা সদৌ ট্ৰাইবেল সংঘৰ সন্মানীয় সম্পাদক প্ৰধান শ্ৰদ্ধাৰ শ্ৰীযুত আদিত্য ফাকলৰাই ডাঙৰ আগলৈ জনাইছোঁ। যিটো মই পাইছোঁ কথাটো হ'ল যে বিশেষকৈ আমাৰ যিহেতু মোৰ ঘৰ অসমত নাই, অসমৰ বাহিৰত আছে, এটা কথা মই ক'ব খুজিছোঁ যে অসমৰ বাহিৰৰখিনি যিমান আমাৰ জনজাতিবিলাক আছে তেখেতে আমাৰ বিশেষকৈ যিটো শ্বেডিউল ট্ৰাইবৰ ষ্টেট আছে তাৰ যথেষ্ট লাভ ল'বলৈ সক্ষম হৈছে। এইবাৰ এই অনুষ্ঠানটি যাতে আমি সফলভাৱে উদযাপন কৰিব পাৰোঁ, যিকেইটা দিনত এই অনুষ্ঠানটি উদযাপন কৰাৰ আমি লক্ষ্য ৰৈছোঁ, সেইবাবে আমি ইয়াত গোট খাই কেনেকৈ আগবাঢ়িম এই গোটেই কথাখিনি ডিছকাশ্যন এটা কৰিবৰ কাৰণে আমি একত্ৰিত হৈছোঁ। তাৰ লগতে মই ইমান এটা নাজানিছিলোঁ মই সদৌ অসম ট্ৰাইবেল সংঘৰ 100% মানে এইটো চেষ্টা কৰোঁ যাতে যেনেকৈ প্ৰব্লেম নহওক কিয় আইনগতভাৱে আমি সমাধান এটা কৰিব পাৰোঁ। সেইখিনি আইনী কথা মই এতিয়া নকওঁ, বিশেষভাৱে ইমান শুভ দিন এটাত আজি